ব'লা দেউতা আমি মাৰ ওচৰলৈ যাওঁ বল তোমালোক আহি থাকা হা আহ দেউতা মাজনী স্বাগতম এইবোৰ আকৌ কিহৰ নাটক তোক চাবলৈ ইমান দূৰলৈ আহিছো আমি লাদাব তই তই গৈ পালিনে পালো আটা শুন না মই গল পালো তই কেতিয়া আহিবি মই নিধিক লৈ গৈ আছো দে হ'ব দে লাদাব ছাৰ মই বৈষ্ণৱীৰ বিক্ৰমে কৈছো ভালে ভালে কস্তুৰীৰ মাকক উলিয়াই দিয়ে নহ'লে মই মোৰ বিক্ৰম হ'ব লাগিলে তই বাচি নাথাকিবি এই ফটো এই কাপোৰযোৰ কাৰ এই কাপোৰযোৰ নিধিৰ নহয় জানো হয় ফটোকেইখনো তোমাৰ মা নহয় জানো নিধি হয় নিধি ক'ত মা কস্তুৰী তুমি সিদ্ধান্ত লোৱা নিধি তোমাৰ মা তেজস আৰু বিক্ৰম মা চইচ আগুৱাই আহা একো
একো নহয় হা তুমি তোমাৰ মাৰ বাহিৰে তোমাৰ জীৱনৰ সকলোতকৈ বেছি কাক ভাল পোৱা কোৱা সকলোতকৈ বেছি কাক ভাল পোৱা মোক নিজকে তুমি সঁচাকৈ মাৰ দৰে স্বাৰ্থপৰ নাই এই ঘৰটো সঁচাকৈ তোমাৰ মাৰ দেই এই ফাৰ্নিচাৰবোৰ এই চকীখন তোমাৰ মাৰ ইয়াতে বহি কিমান দিন কটাইছিল এই ৰুমবোৰত মই কিমান দিন বিচাৰি ফুৰিছিলোঁ মই যোৱাকালি খবৰ পাই ইয়ালৈ আহিছোঁ লগে লগে তোমালোকক খবৰ দিছোঁ ক'ত আছে মোৰ মা মা ওলাই আহা মা মা মই আহিছোঁ মা ওলাই আহা মা ওলাই আহা তুমি লগ কৰাই তোমাৰ মাৰ ওচৰলৈ পঠাবলৈতো মই তোমাক মাতিছোঁ ইয়ালৈ কিন্তু তাৰ আগতে তুমি এটা চেক্ৰিফাইচ কৰিব লাগিব তোমাৰ জীৱনৰ আটাইতকৈ ভাল পোৱা বস্তুটো কি কিন্তু তাৰ আগতে তুমি সত্যটো জানিলেও ভাল তোমাৰ মা নিধি ইয়াতে মই আঘাত পালোঁ জানানে মই কিমান বিচাৰিছোঁ পিছুৱাই যা ৰন ঠিক আছে পিছুৱাই যা ৰণ পিছত অ'কে 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 ৰণ পিছত পিছুৱাই যা একো নকৰিবি দেই একদম একো নকৰিবি কিয় নমৰিব বহুত পাপ কৰিছিল তোমাৰ মায়ে বহুত পাপ কৰিছিল মই কাৰণে ভাবিছোঁ এই পাপৰ প্ৰাচিত্য কৰিব লাগিব একদম আকৌ নাহিবি ঠিক আছে পিছুৱাইছো একো নকৰিবি তাইক মই নিধিৰ শৰীৰৰ এটোপাল তেজ মই জীয়াই থাকিব নিদিম কৰি পেলাম
বিক্ৰম মই মোৰ মাক ভাল পাওঁ, কিন্তু মোতকৈ বেছি তোমাক ভাল পাওঁ। বিক্ৰম এই চকু মেলি থাক বিক্ৰম চকু মেল ইয়াৰ হত্যা মই কৰিছো। এই দায়িত্ব তই মোক এৰি দে। তোক মই মোৰ মাৰ দায়িত্ব দিছো, তই মাক চাবি। বিক্ৰম মাক কান্দিব নিদিবি কি মকি আছো এইবোৰ একো নহয় তোৰ চাহ একো নহয় বিক্ৰম তোৰ এম্বুলেন্স মাতক বিক্ৰম চকু মেলি থাক একো নহয় বিক্ৰম মই আছো বিক্ৰম চকু মেলি থাক একো নহয় তোৰ একো নহয় মই এম্বুলেন্স মাতক হেল্ল' এম্বুলেন্স একো নহয় অলপ সোনকালে এম্বুলেন্স মাতক বিক্ৰম চকু মেলি থাক বিক্ৰম তই চকু মেলি থাক বিক্ৰম একো হ'ব নোৱাৰে তোৰ আহিছে এম্বুলেন্স আহিছে বিক্ৰম চকু মেলি থাক বিক্ৰম চকু মেলি থাক বিক্ৰম
dolandı dağı taşı, dinmiyor gözümün yaşı. Gelin eyle tezgünden ayırdı gözümün মা ক প্ৰাণ বিক্ৰমে কিয় ফোন উঠোৱা নাই? মা সি সোমাইছে, ভিতৰত সোমাইছে। ক'ৰ ভিতৰত? বাথৰুমত নহয়, দোকানত সোমাইছো মা। কি? আমি এই কাপোৰ কিনিব আহিছো ৰ, মই পিছত ফোন কৰি আছো। হেল্ল' শুনচোন কথাটো কি হ'ল আকৌ?